Dear student, welcome to my YouTube channel. বিভিন্ন সময় ছাত্ৰ-ছাত্ৰীসকলে ইকোনমিক সাবজেক্টৰ লং প্ৰশ্ন বিচাৰি আছিল। আজি তোমালোকৰ কাৰণে কেইটামান এনেকুৱা প্ৰশ্ন লৈ আহিছো যি কেইটা প্ৰশ্ন যদি তোমালোকে চাই যোৱা তেতিয়াহ'লে তোমালোকৰ চূড়ান্ত পৰীক্ষাত ইয়াৰ পৰা বহুত কেইটা প্ৰশ্ন কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি তোমালোকে সঁচাকৈ ইকোনমিক্সত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এই কেইটা প্ৰশ্ন চাই যাবা। পৰীক্ষাত বহাৰ 1 মিনিট আগত হ'লেও কিন্তু এই কেইটা প্ৰশ্ন তোমালোকে মুখস্থ কৰি যাবা। এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে তোমালোকক 40টা এনেকুৱা প্ৰশ্ন দিয়া হ'ব যাৰ পৰা কমন পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াতে 1 নম্বৰত আছে ডিফাইন ইকোনমিক্স এণ্ড এক্সপ্লেইন ইটছ স্কোপ। 2 নম্বৰ ডিফাৰেন্সিয়েট বিটুইন microeconomics and macroeconomics with example. Microeconomics and macroeconomics দুটা ডিফাৰেন্সিয়েট কৰিব লাগে আৰু লগতে তোমালোকে ইয়াতে এক্সাম্পল দিব লাগিব। 3 নম্বৰ প্ৰশ্ন হোৱাট আৰ দ্য চেন্ট্ৰেল প্ৰবলেমছ অফ এন ইকোনমিক? হাউ ডাজ এন ইকোনমিক সলভ দিছ প্ৰবলেমছ? 4 নম্বৰ প্ৰশ্ন এক্সপ্লেইন দ্য প্ৰডাকশ্যন পসিবিলিটি কাৰ্ভ অৰ্থাৎ PP কাৰ্ভ উইথ এ ডায়াগ্ৰাম। 5 নম্বৰ প্ৰশ্ন state and explain the law of demand with exceptions. 6 নম্বৰ প্ৰশ্ন what are the determinants of demand and explain with example. 7 নম্বৰ প্ৰশ্ন define elasticity of demand and explain different type of demand elasticity. 8 নম্বৰ প্ৰশ্ন what is the law of supply? Explain its exceptions. 9 নম্বৰ প্ৰশ্ন discuss the concept of market equilibrium with the help of a diagram. তোমালোকৰ কাৰণে কিন্তু এই কেইটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট। তোমালোকে যেতিয়া পৰীক্ষাত বহিবা তেতিয়া তোমালোকে দেখিবলৈ পাবা যে এনেকুৱা প্ৰশ্ন আহিছে। হুবহু প্ৰশ্ন নাহিব পাৰে কিন্তু তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। 10 নম্বৰত আছে define cost and revenue and explain their types. তাৰ পিছত তোমালোকৰ statistics for economic section ইয়াৰ পৰা প্ৰশ্ন আছে 11 নম্বৰ define statistics and explain its significance in economics. 12 নম্বৰ প্ৰশ্ন differentiate between primary and secondary data with examples. 13 নম্বৰ what are the methods of collecting data? Explain. অৰ্থাৎ তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি কি ব্যাখ্যা কৰা। তোমালোকে কিন্তু ইংৰাজী আৰু অসমীয়া দুটাতে ইয়াতে চাই যাবা। মই কেৱল মাত্ৰ এটা ভাষা তোমালোকক কৈ আছো। 14 নম্বৰ প্ৰশ্ন এক্সপ্লেইন ডিফাৰেণ্ট টাইপছ অফ চেম্পলিং মেথডছ ইন ষ্টেটিষ্টিক্স। পৰিসংখ্যাত নমুনা গ্ৰহণ পদ্ধতিসমূহ ব্যাখ্যা কৰা। 15 নম্বৰ প্ৰশ্ন What is mean, median and mode? Explain their calculation methods. 16 number define correlation and explain its type. 17 number explain the importance of index numbers in economic analysis. 18 number প্রশ্ন what are time series data? Explain its components. Indian economic development section ইয়াৰ পৰা তোমালোকৰ কি most probability প্ৰশ্ন আছে। 19 নম্বৰ explain the features of the Indian economy at the time of independence. 20 number discuss the role of agriculture in the Indian economy. 21 number প্ৰশ্ন what are the major challenges faced by the Indian economy? 22 নম্বৰ প্ৰশ্ন explain the importance of economic reforms in 1991. 23 নম্বৰ প্ৰশ্ন discuss the role of human capital formation in economic development. অৰ্থাৎ অৰ্থনৈতিক বিকাশত মানুহৰ মূলধন গঠন কেনেকৈ সহায়ক হয়। 24 নম্বৰ প্ৰশ্ন what are poverty and unemployment? Explain their types and causes. 25 number প্ৰশ্ন what are the government measures to reduce poverty and unemployment in India? ইয়াতে তোমালোকৰ কাৰণে 40টা প্ৰশ্ন আছে। 1 পৰা 40 লৈকে তোমালোকৰ কাৰণে most important প্ৰশ্ন আছে। তোমালোকে এই কেইটা প্ৰশ্ন চাই যোৱা।